নমস্কাৰ আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হল 28 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আহি পৰিছে ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আফগানিস্তান পাকিস্তানৰ মাজত আৰম্ভ হল যুদ্ধ। আফগানিস্তান সেনা আক্ৰমণত এই পৰ্যন্ত 55 গৰাকী পাক সেনাৰ মৃত্যু হয়। ঠিকেই শুনিছে, আফগানিস্তান আৰু পাকিস্তানৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে ভয়ংকৰ যুদ্ধ। আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজ আসিফে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যুদ্ধ। নিশা আফগানিস্তানে কৰা প্ৰতিশোধমূলক আক্ৰমণত নিহত হৈছিল 55 জন পাকিস্তানী সেনা। আফগানিস্তান আৰু পাকিস্তানৰ যুদ্ধৰ বিষয়ে আপোনাৰ মতামত কি? নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আকৌ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গ। হয়, জনাই আছো এটি গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অপৰাধী শ্যামকানু মহন্তৰ মহাবীৰ একুৱা পুনৰ মুকলিৰ বাবে কেনেকৈ অনুমতি পালে, সেয়া এক ডাঙৰ প্ৰশ্নৰ বিষয়। জুবিন গাৰ্গৰ 1,10,00,000 টকা হৃদয়াৰ্থ বিনিয়োগ কৰিছিল। চাৰ্জশ্বিটত এটা কথা উল্লেখ কৰা গৈছে, ইতিমধ্যে জনাইছে গৰিমা শইকীয়া গাৰ্গ। এতিয়া কেৱল আমিয়েই নহয়, সমগ্ৰ অসমৰ জনসাধাৰণে অভিযুক্তই কঠোৰতকৈ কঠোৰ শাস্তি পোৱা দিনটোত অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ফাষ্টেগ কোৰ্টৰ সিদ্ধান্তৰ পাছতেই গৰিমা শইকীয়া গাৰ্গৰ প্ৰথম প্ৰতিক্ৰিয়া। আপুনি গৰিমা শইকীয়া গাৰ্গৰ মতামতত কি কয় নিশ্চয় এটা কমেন্ট কৰিব আৰু জুবিনদাৰ ন্যায় বিচাৰিলে আপুনি এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুকলি আকাশৰ তলত আহি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভয়ংকৰ মন্তব্য প্ৰেৰণ কৰিলে। প্ৰধানমন্ত্ৰী মোদীক কটুক্ষভাৱে মন্তব্য প্ৰেৰণ কৰিলে অৰবিন্দ কেজৰিৱাল। মই মোদীজীক প্ৰত্যাহ্বান জনাইছো, দিল্লীত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰক। যদি বিজেপিয়ে এই নিৰ্বাচনত 10খনতকৈ অধিক আসন পায় তেন্তে মই চিৰদিনৰ বাবে ৰাজনীতি ত্যাগ কৰিম। এই ভয়ংকৰ মন্তব্য প্ৰেৰণ কৰিলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আপুনি অৰবিন্দ কেজৰিৱালৰ মতামতত কি কয় নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ডাঙৰ ঘোষণা। 10 মাৰ্চৰ দিনতে 11 বজাত 39,70,000 অৰুণোদয় হিতাধিকাৰীয়ে পাব 9,000 কোটি টকা। হয়, ঠিকেই শুনিছে, মুখ্যমন্ত্ৰী ইতিমধ্যে ডাইৰেক্ট ঘোষণা কৰিলে 10 মাৰ্চৰ দিনত 11 বজাত আপোনালোকৰ একাউণ্টত সোমাব 9,000 কোটি টকা। কেনেকৈ আপুনি লাভ কৰিব এই 9,000 কোটি টকা? 39,70,000 অৰুণোদয় হিতাধিকাৰীয়ে পাব এই 9,000 কোটি টকা। একেবাৰে 10 মাৰ্চৰ দিনৰ 11 বজাত সোমাব আপোনাৰ একাউণ্টত ধন। মুখ্যমন্ত্ৰী কৰিলে ঘোষণা। কেবিনেটৰ বৈঠকত অন্তত মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা কৰে। কেবিনেটৰ বৈঠকত অন্তত মুখ্যমন্ত্ৰী এনেকুৱা ঘোষণাক আপুনি কি বুলি গৰিহণা দিব নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদত বহিল এইবাৰ লুৰুণজ্যোতি গগৈ। গুৱাহাটীত গণ সমগ্ৰত অসম জাতীয় পৰিষদ ইতিমধ্যে প্ৰতিবাদ কৰিবলৈ ওলাইছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি। জনাই আছো এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ। 2026 চনত বিৰোধী চৰকাৰ হলে সমগ্ৰ পৃথিৱীৰ চকু মুকলি কৰি দিব পৰাকৈ দিয়া হব জুবিন দাৰ সমাধি নিৰ্মাণ কৰি। এই কথা উত্থাপন কৰিছে লুৰুণজ্যোতি গগৈ। জুবিন ক্ষেত্ৰ পৃথিৱীৰ ভিতৰত এনেকুৱা এটা ক্ষেত্ৰ বনোৱা হব যাতে পৃথিৱীৰ মানুহে জুবিন ক্ষেত্ৰ চালে এবাৰো মনত কৰে অসমত জুবিন ক্ষেত্ৰ আছে বুলি। এই কথা উল্লেখ কৰিলে লুৰুণজ্যোতি গগৈ। লুৰুণজ্যোতি গগৈৰ এনে মন্তব্যত আপুনি কি কয় নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। জুবিন গাৰ্গৰ হত্যাকাণ্ডত অভিযুক্ত থকা হৃদয়াৰ্থ শৰ্মাৰ ব্যৱসায়ী প্ৰতিষ্ঠান খুলি দিবলৈ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে। লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ। অসমৰ হিয়াৰ প্ৰাণৰ আমোদ জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অপৰাধী সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱসায়ী প্ৰতিষ্ঠান খুলি দিবলৈ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে। জুবিন গাৰ্গৰ টকাৰে লণ্ডন ব্যৱসায়ী কৰা অভিযোগত সিল কৰা হৈছিল সিদ্ধাৰ্থৰ ব্যৱসায়ী প্ৰতিষ্ঠান মহাবীৰ একুৱা। আজি মহাবীৰ একুৱা প্ৰতিষ্ঠান খুলি দিয়াৰ নিৰ্দেশনা দিলে উচ্চতম ন্যায়ালয়ে। আপুনি এনেকুৱা উচ্চতম ন্যায়ালয়ৰ ৰায়দানত কি মন্তব্য প্ৰেৰণ কৰিব বিচাৰে নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন ক্ষেত্ৰৰ সন্মুখত প্ৰাণৰ শিল্পীৰ বেনাৰ ডাকি লগাইছিল নিৰ্বাচনী বেনাৰ। 14
এনেকে চৰ্চা হোৱাৰ পিছতে প্ৰশাসনে নিৰ্দেশনাত অৱশেষত আঁতৰাই দিয়া হল নিৰ্বাচনী বেনাৰ। অতি হিয়াৰ আমোদ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বেনাৰৰ সন্মুখত কেনেকৈ লগাব পাৰিলে নিৰ্বাচনী বেনাৰ? আপুনি যদি এজন প্ৰকৃত জুবিন অনুৰাগী আৰু জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰে, এনেকুৱা কাণ্ডক আপুনি কি বুলি গৰিহণা দিব? নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। পবিত্ৰ ৰমজানৰ প্ৰাকক্ষণতে হিন্দুসকলৰ হোলীৰ বাবে ঢাকি দিয়া হল পবিত্ৰ মুছলমানৰ মছজিদঘৰ। উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত হোলীৰ বাবে তিৰপালেৰে ঢাকি দিয়া হল প্ৰায় 100টা মছজিদ। জোতামাৰ হোলী শোভাযাত্ৰাৰ সময়তে কোনো দুষ্কৃত যাতে মছজিদত ৰং লগাব নোৱাৰে, তাৰ বাবে জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিলে। আপুনি প্ৰশাসনৰ এনে পদক্ষেপ গ্ৰহণ কৰা কি বুলি কয়? নিশ্চয় এটা কমেন্ট কৰিব আৰু প্ৰতিজন মুছলমান ব্যক্তিয়ে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ইনষ্টাগ্ৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ফলোৱাৰ থকা হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। হয়, ঠিকেই শুনিছে। ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইনষ্টাগ্ৰামত 10 কোটি ফলোৱাৰ লাভ কৰা প্ৰথমজন বিশ্ব নেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আপুনি যদি এজন প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক ভাল পায়, তেনেহলে আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰি কমেন্টত এটা নিশ্চয় শুভেচ্ছা জনাবলৈ নাপাহৰিব।